নমিনেশ্যনৰ কাম চলি আছে আৰু খুব সুন্দৰকৈ হৈ গ'ল। আমি বহুত আনন্দিত আজি যে সিডলি সমষ্টিত সিডলিবাসী ৰাইজে যোৱাবাৰ পাৰ্লিয়ামেণ্ট নিৰ্বাচনতো আমাক বিপুল ভোট দিছে। ইয়াৰ আগত যিটো এছেম্বলি নিৰ্বাচন আছিলে তাতেও বিপুল ভোট দিছে আৰু এইবেলি যিটো বাই ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ এটা বিপৰীত পৰিৱেশ দেখিবলৈ পাইছোঁ, কাৰণ সকলো ৰাইজে এতিয়া হিল দল ভাঙি ওলাই আহিছে আৰু আজিয়ে ক'ব পাৰে যে আমাৰ প্ৰাৰ্থীজন বহুত ভোটত বিজয় হ'ব। এতিয়া UPPL, BJP আৰু SGP আমাৰ সিডলি সমষ্টি আৰু বঙাইগাঁও সমষ্টি দুইটাতে আমি সক্ৰিয়ভাৱে কাম কৰি আছোঁ আৰু দুইটা সমষ্টিতে আমাৰ প্ৰাৰ্থী বহুত ভোটত বিজয় হ'ব। সমগ্ৰ আমাৰ 31 নং সিডলি সমষ্টি বিধানসভাৰ ৰাইজে আজি দল হিল ভাঙি পেলাই আজি ইয়াত উপস্থিত হৈছে। বিভিন্ন ফাণ্ডৰ পৰা ইয়াত সহযোগিতা কৰিবলৈ আহিছে। তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আহি থকা 13 তাৰিখ নৱেম্বৰ মাহৰ 13 তাৰিখত যিটো হ'বলগীয়া নিৰ্বাচন আছে এই নিৰ্বাচনত মানে পজিটিভলি আমি বিজয় হ'ব পাৰিম। 100% জিকিম। BPF কিবা ফেক্টৰ? BPF no, there is no factor from BPF. ফেক্টৰ নাই। কংগ্ৰেছটো কোন বছৰৰ পৰাই ইয়াত কংগ্ৰেছে নাই, নোহোৱা গৈছে, গতিকে ফেক্টৰৰ কোনো প্ৰশ্ন নুঠে ইয়াত। সিডলি প্ৰত্যেকবাৰৰ নিচিনাই এবাৰো খুব ভাল ফলাফল হ'ব। মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম ডাঙৰীয়া বিপুল ভোটত ইয়াৰ পৰা জিকিব। অসমৰ 5টা উপনিৰ্বাচনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব বুলি আমি আশা কৰি আগবাঢ়ি আছোঁ। মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব ইয়াতে? কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? প্ৰত্যেকবাৰ যাৰ লগত হয় তাৰ লগতে হ'ব। এইটোতো প্ৰতিদ্বন্দ্বিতা নহয় না, ডিফাৰেঞ্চটো 30,000 ভোটত থাকিব। আজিতো আমি নমিনেশ্যন দিব আহিছিলোঁ, আমি ভাবিছিলোঁ যে বহুত ৰাইজ আহিব নালাগে, ৰাইজটো নিজে নিজে ওলাই আহিছে। চ' এইটোৱে দেখুৱাইছে যে মুখ্যমন্ত্ৰীয়ে কৰা ভাল কাম ৰাইজে আশীৰ্বাদ দিবলৈ হিলদুল ভাঙি নিজে নিজে ওলাই আহিছে। সামগ্ৰী কিন্তু আটাইতকৈ হট চিট বুলি ক'ব পাৰি, গৰম হৈ আছে পৰিৱেশ, ৰাজনৈতিক পৰিৱেশ। কোনো চিট গৰম ঠাণ্ডা নহয়। কংগ্ৰেছ তাতেও গৰাখহনীয়াৰ সন্মুখীন হৈ আছে। কংগ্ৰেছ নিজৰ মাটিটো ৰাখিব পৰা নাই। কংগ্ৰেছ এৰি মানুহে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। সেইকাৰণে কংগ্ৰেছ যি টি কথা কোৱা আৰম্ভ কৰিছে। মই ভাবোঁ যে একো মানে নাই, যাতে জিকিব। তাঞ্জিলক কিন্তু ইতিমধ্যে বদলি নিজৰ ভতিজা বুলি কৈছে, তো হানিমুন ফেজ আকৌ আৰম্ভ বুলি ভাবে নেকি কংগ্ৰেছ? কৈছে ভতিজা যদি হয়, ভতিজা কৈছে কি আপত্তি আছে? এইবিলাকত ৰাজনীতি নাই। মোৰ কথাটো স্পষ্ট যে কোনে কি কৈছে, কোনে কি কৰিছে এইটো ডাঙৰ কথা নহয়। ৰাইজে কি বিচাৰিছে নিৰ্বাচনত এইটোহে ডাঙৰ কথা। গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজে যি বিচাৰে এইটোৱে সফল। কোনে কাক ভতিজা কয়, কোনে কাক খুৰা কয়, কোনে কাক চাচা কয়, কোনে কাক মামা কয়, ইয়াৰ লগত কোনো সম্পৰ্ক নাই। বেহালীত কি হ'ব মানে তেওঁলোকৰ যিটো ঐক্য মঞ্চ নাথাকিব যেন লাগে? মইতো ঐক্য মঞ্চৰ স্প'ক্স পাৰ্চন নহয়। কি লাগে আপোনালোকে? একো নালাগে, বিজেপি বিপুল ভোটত জিকিব এইটোহে লাগে, তাৰ বাহিৰে একো। এতিয়া ঐক্য মঞ্চই কি কৰিছে, ভাঙি যোৱা মঞ্চই কি কৰিছে, মই কেনেকৈ কম কওক? মইতো তেখেতসকলৰ প্ৰতিনিধি নহয়, স্প'ক্স পাৰ্চন নহয়। মোক মিত্ৰজোঁটৰ কথা সোধক, মোক বিজেপিৰ কথা সোধক, মই ক'ব পাৰিম। মানে নতুন নাম কি ভাঙি যোৱা মঞ্চ এতিয়াৰ পৰা? যে যি নাম দিয়ে তেখেতসকলে, এতিয়াতো কি আছিলে নামটো? ঐক্য মঞ্চ। ঐক্যটোতো নাথাকিলে, হা সন্মিলিতটো নহয়, এতিয়া এতিয়াতো বিখণ্ডিত মঞ্চ হৈ গ'ল। আৰে যিটো দলত সভাপতিয়ে কিবা কয়, আন নেতাই কিবা কয়, লিডাৰ অফ অপজিশ্যনে কিবা কয়, এই দলটো কেনেকৈ চলিব, কেনেকৈ অসমখন চম্ভালিব? কমেও 4টা বিভাজন আছে। আপোনালোকে তাৰ পিছত সোধে যে কাৰ লগত মানে কণ্টেষ্টটো কাৰ লগত হয়, এতিয়া কোনটো ফৈদৰ নাম কম? 4টা ফৈদত বিভক্ত, এতিয়া কোনটো ফৈদৰ নাম কওক? এটা ফৈদে লাগি আছে জিকিব লাগে, যোন ফৈদৰ কেণ্ডিডেট 3টা ফৈদে লাগি আছে হৰাবৰ কাৰণে। এই প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগত কেনেকৈ থাকিল কওক? কংগ্ৰেছটো নিজৰ মাজত যুঁজি আছে। সেইকাৰণে নিৰ্বাচনটো হাঁহিমুখেৰে পাৰ হ'ব।
আমি কৰা ভাল কামৰ বাবে ৰাইজক আমি আশীৰ্বাদ বিচাৰিম আমাৰ কাৰ্যকৰ্তা ঘৰে ঘৰে যাব 5টাৰ ভিতৰত কেইটা পাব 50